আমি আজি এটা আমৰ উদি বনাম আৰু আমৰ উদি বনাবৰ কাৰণে আচলতে এই দুই চাইডৰ বাকলিখিনি এৰি ল'ব লাগিব। যদি এৰি নলোৱা যায় যে শিপা নামাৰে। এই বাকলিখিনি এই চাইডৰ বাকলিখিনি এইটো সম্পূৰ্ণ এৰি দিব লাগিব দেই। বাকলিটো যদি থাকে কিন্তু সেইডাল নামাৰে এইটো। আৰু ইয়াতে এটা বস্তু দিব লাগিব আমাৰ ৰুটেক্স হৰমন। এই ৰুটেক্স হৰমনটো আৰু ৰুটেক্স হৰমনটো পানীত গুলি ল'ব লাগিব দেই। বেছিকৈ বইল বাৰু। ৰুটেক্স হৰমনটো দিলে পটকৈ হিয়া মাৰে। এইটো ৰুটেক্স হৰমন। এই হৰমনখিনি এই যিখিনি জেগাত কাটিছিলোঁ আমি এই কাটা জেগাখিনি লগাই দিব লাগিব। এইটো এই ৰুটেক্স হৰমনখিনি আমি লগাই দিলোঁ। তাৰ পাছত এই মাটিখিনি আমাৰ ইয়াতে গোবৰ, শুকান গোবৰ আৰু মাটি এইটো মিক্স কৰাই আছে। আগতে মিক্স কৰি থৈ দিছোঁ বাৰু মই। আৰু এইখিনিয়ে এই যিখিনি জেগাত কাটিছিলোঁ সেইখিনি আমি মেৰাই দিম। এইটো জেগাত এইখিনি জেগাত এইটো জেগাত আমি বান্ধি দিম। এইটো ন। তাৰপাছত আমি পলিচিন লাগিব। পলিচিনখন মেৰাই ফেলাই বান্ধিম। বস্তা নাই আৰু বস্তা দিলে শুকাই ধৰে, সেইকাৰণে আমি পলিচিন দিওঁ। আৰু একো ৰছী লাগিব, ৰছীবোৰ লাগিব। এই ইয়াতে আমি এইটো সম্পূৰ্ণ এইটো মেৰাই দিম। এইটো আৰু ইয়াতে মাথাই দুটা গাঁঠি দিব লাগিব। আৰু মোৰ এডাল 12মহীয়া আম। এই 12মহীয়া আম যিটো মই ভিডিঅ' দিছিলোঁ, সেই 12মহীয়া আমৰ এই আমটো এতিয়া লাগবা ধৰিব আৰু ফুলা নাই, ফুলবোৰ এৰিকে একবাৰ লাগি গ'ল। আৰু এই মাথাই গাঁঠিটো দিলি এই দুটা মাথাই গাঁঠি দিব লাগে। এইটো বান্ধি ল'লোঁ বাৰু। আৰু কেইটামান বান্ধিম মই। আৰু কেইদিনমানৰ আগত এটা বনাইছিলোঁ আৰু বনোৱাটো হৈছে এইটো। আজি কেইদিনমানৰ আগত মই বনাইছিলোঁ এইটো দি আৰু এইটো দি হিয়াৰ আহিছে। মই বাৰু সেইডাল দেখাম। এইটো হিয়াৰটো আমৰ হিয়াৰটো কিন্তু ৰঙা। মই আজি কেইদিনমানৰ আগত বান্ধিছিলোঁ আৰু শিপা অহাৰ কাৰণে মই ভাবিলোঁ এটা ভিডিঅ' এটা বনাই দিওঁ। আগতে এটা ভিডিঅ' দিয়াই আছিলোঁ আৰু এইটো 12মহীয়া। শিপাটো মই ভালকৈ দেখাই দিম চাবি বাৰু। মানে সদায় আমৰ হিয়াৰটো হৈছে ৰঙা। এইটো আমৰ হিয়াৰটো ৰঙা। আৰু যদি কাৰোবাৰ ঘৰত যদি ভাল আমৰ পুলি আছে, এই পুলি মানে ভাল লাগি থকা আম, তেতিয়া সেই আমত কিন্তু এইটো উদিটো বনাব পাৰা। আৰু এই ৰুটেক্স হৰমনটো ক'ত পাবি? আচলতে ডাঙৰ যিবিলাক নাৰ্চাৰী আছে সেই নাৰ্চাৰীৰ লগত যোগাযোগ কৰিবি। আৰু যোগাযোগ কৰিলে এই ৰুটেক্স হৰমনটো পাবি। আৰু এইটো মই এতিয়া পুতিম আৰু মাটিত পুতিম। আৰু প্ৰত্যেকৰ ঘৰত ভাল এডাল আম আছে। সেই আমডালত তাৰমানে উদি বান্ধা বহুতে নাজানে। আৰু এনেকৈ যদি উদিটো বান্ধা যায় তেতিয়াহ'লে শিপাই। আৰু প্ৰত্যেকে যদি এনেকৈ ঘৰতে ভাল আম আছে, কিন্তু বহুতে ভাবে ভাল আম এডাল আছিল, মই কাটবাও ইচ্ছা যাই আছে, কাটবাও পৰা নাই, আম গছডাল কিবা অসুবিধা হৈছে, সেই আম গছডালৰ এটা পুলি বনাই ল'ব বাবে। আৰু সদায় পুলিটো যেতিয়া ৰুবি, এই যিটো আমাৰ এইটো পাতটো বুঢ়া পাতটো ছিঙি দিবি। বুঢ়া পাত সম্পূৰ্ণ ছিঙি দিবি। আৰু মই যেতিয়া আমৰ গুটি লৈছোঁ, মই এইটো পেকেটটোত পুতিম। আৰু ইয়াতে পুতিব আচলতে মাটিখিনি আমি শুকান গোবৰ একদম শুকান গোবৰ দি আছে আৰু মাটি মিক্স কৰাই আছে দেই। সম্পূৰ্ণ মিহিকৈ মাটিটো মিক্স কৰি ল'বি। আৰু ইয়াতে যেতিয়া পুতি দিবি এইটো, কিন্তু মাটিটো এনেকৈ হেঁচা মাৰি নিদিবি। হেঁচা মাৰি দিলে এই যিটো আমাৰ শিপা আছে, শিপাটো ছিঙি যাব পাৰে। আৰু প্ৰত্যেকৰ ঘৰতে আছে জানো মই, কিছুমান ঘৰ আছে যে ভাল আম আছে। সেই আমৰ সঁচটো যদি ৰাখিব বিচাৰা, তেতিয়াহ'লে এনেকৈ উদি এটা বনাওক আৰু বনাই ৰাখিব পাৰিবি। আৰু নিজৰ ভাল ফলবিলাক গাজিলা নহয় বেছি। আৰু এইটো তাৰমানে গুটিৰ পৰা যেতিয়া হ'ব, গুটিৰ পৰা হ'লে চহা লাগিব। আৰু এইটো হ'লে চাপৰৰ পৰা লাগিব। তাৰমানে এইটো উদিটো সদায় চাপৰৰ পৰা ফুলে। বহুতে সুধি আছে তাৰমানে আম গছৰ উদি হয় নে নহয়। উদি হয়। সদায় আমৰ উদিটো হৈছে ৰঙা। যিটো শিপা আহে, শিপাটো সদায় ৰঙা।
এইটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি ইয়াতে থৈ দিম। এতিয়া অলপ পানী দিব লাগিব বাৰু। এতিয়া যদি বৰষুণ হৈ আছে পানীটো মই এতিয়া নেদো বাৰু, বৰষুণ পৰি আছেতো। আৰু উদি যদি কাৰোবাৰ ভাল এনেকৈ উদি আছে বা আমৰ গছ আছে, উদি বান্ধিব পৰা নাই, তেতিয়া মোৰ লগত যোগাযোগ কৰিবি আৰু মই উদি বান্ধিম। তাৰমানে যায় ময়ো আনিম, গৃহস্থকো দি থৈ আহিম।